নামনি অসমৰ অন্যতম শৈৱপীঠ বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত প্ৰতিপদ তিথিৰ পৰা যথাবিহিত ৰীতি নীতিৰে শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰি অহা হৈছে। আজি আপোনালোকক এই দেৱালয়খনৰ দুৰ্গা পূজাৰ পৰম্পৰা সম্পৰ্কে কিছু কথা ক'বলৈ লৈছোঁ। ইয়াৰ আগতে আপোনালোক যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো এই ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন। ভাৰতবৰ্ষৰ পৌৰাণিক মঠ মন্দিৰ দেৱালয়সমূহৰ অন্যতম এই পবিত্ৰ পীঠস্থানখনত তাহানিৰ পৰাই প্ৰতিপদৰ পৰা নৱমীলৈকে দেৱীৰ 9টা ৰূপত পূজা অৰ্চনা কৰি অহা হৈছে। ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা বুলিলেই মানুহৰ মনত অহা একমাত্ৰ ধাৰণাটো হৈছে দেৱালয়খনত হোৱা মহ বলিৰ কথা। কিন্তু ইয়াৰ বাহিৰেও এইখন দেৱালয়ৰ দুৰ্গা পূজাত ভালেমান ব্যতিক্ৰমী পৰম্পৰা প্ৰচলিত হৈ আহিছে। সেই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিয়ে প্ৰতিপদ তিথিত দেৱীৰ প্ৰথমটো ৰূপ শৈলপুত্ৰীৰ পূজা আৰাধনাৰে দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰা হয়। শৈলপুত্ৰী পূজাৰ পিছত দেৱীৰ দ্বিতীয়টো ৰূপ ব্ৰহ্মচাৰিণী আৰু ক্ৰমান্বয়ে তৃতীয়টো ৰূপ চন্দ্ৰঘণ্টা, চতুৰ্থটো ৰূপ কুষ্মাণ্ডা, পঞ্চমটো ৰূপ স্কন্দমাতা, ষষ্ঠটো ৰূপ কাত্যায়নী পূজাৰ আৰাধনা চলে। আহোম ৰজা নাগশংকৰৰ দিনতে স্থাপিত ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত 10 দিনীয়াকৈ শাৰদীয় দুৰ্গা পূজা উদযাপিত হয় যদিও ইয়াত মৃন্ময় মূৰ্তিৰ কোনো প্ৰথা নাই। ষষ্ঠীৰ সন্ধিয়া দেৱালয়ৰ স্থায়ী বেলবৰণ গৃহত দেৱীৰ আমন্ত্ৰণ অধিবাসেৰে বহু আকাংক্ষিত বিল্ববোধন কৰি পিছত স্থায়ী দুৰ্গা মন্দিৰত ৰামকল গছ এজোপাক দেৱী দুৰ্গাৰ ৰূপত স্থাপন কৰা হয়। সকলোৱে অৱগত বিল্বেশ্বৰ দেৱালয়ত মৃন্ময় মূৰ্তি নাথাকে, গতিকে মৃন্ময় মূৰ্তিৰ পৰিৱৰ্তে এটা ৰামকলৰ মূৰ্তিক আমি দুৰ্গাৰ ৰূপত আমি সজাই পৰাই লওঁ। গতিকে আজি আমি ইয়াৰ সাপুৰৰ পৰা আমি এই ৰামকল ফুলটো নিম, নি পেলাই আমি বিল্বেশ্বৰ দেৱালয়ত আমি সন্ধিয়া যিখিনি পৰম্পৰা ৰীতি নীতি আছে, মাংগলিক কাৰ্য আছে, সেই কাৰ্যখিনি সমাপন কৰি আমি নৱপত্ৰিকা আমি প্ৰৱেশ কৰাই আমি মা দুৰ্গাক সজাই পৰাই ল'ম। গতিকে বিল্বেশ্বৰ দেৱালয়ৰ যিটো নীতি, এই নীতিটো বহুদিনীয়া নীতি। গতিকে আমি মানুহে বনোৱা নাই, 2000 বছৰ আগতে ৰজাই কৰিছিল এইবিলাক। গতিকে ৰজাদিনীয়া যি পৰম্পৰা, যি ঐতিহ্য আছে, সেই পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি আমি সেই অনুসৰণ কৰি পেলাই আমিও এতিয়া আমি সেই একেখিনি কাম কৰি আছোঁ। আজি আগতে আমাৰ বেলেগ ঠাইত আছিলে, গতিকে এইবাৰ আমাৰ যিটো মাৰ যিটো কলপুলি আছিল সেইটো আমি সাপুৰত পাইছোঁ, গতিকে আমি সেইকাৰণে সাপুৰত আহিছোঁ। ইয়াৰ পূৰ্বে দিনৰ ভাগত এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে দেৱীক সজাবলৈ ৰামকল গছজোপাক আদৰি আনে পূজা পৰিচালনা সমিতিয়ে। লগতে দেৱীক সজাবলৈ যি বাঁহৰ জকাৰ প্ৰয়োজন, সেই জকাটো গায়ন বায়নৰ দলে শংখ ঘণ্টা বজাই এক বৈদিক নীতি নিয়মৰে বিপুল হৰ্ষধ্বনিৰ মাজেৰে দেৱালয়ৰ দেৱীগৃহলৈ আদৰি অনা হয়। সন্ধিয়া দেৱালয়ৰ স্থায়ী বেলবৰণ গৃহত দেৱীৰ আমন্ত্ৰণ অধিবাসেৰে বহু আকাংক্ষিত বিল্ববোধন কৰি পিছত স্থায়ী দুৰ্গা মন্দিৰত জকাটো স্থাপন কৰি তাতেই ৰামকল গছজোপাক নানান ৰঙীন বস্ত্ৰ অলংকাৰ পিন্ধাই সুন্দৰ ৰূপত দেৱী দুৰ্গা সজাই দেৱীৰ নৱপত্ৰিকা স্থাপন কৰা হয়। বিল্ববোধন গৃহ আছে, এই গৃহলৈ লৈ যাম আৰু গৃহত পূজা ভাগ আৰম্ভ হ'ব। আৰু পূজাৰ পিছতে ৰাতি 8 বজাত আমি আমাৰ মূল স্থায়ী যিটো দুৰ্গা মন্দিৰত আমি মাক প্ৰতিষ্ঠা কৰিম আৰু এই প্ৰতিষ্ঠাৰ পৰাই পূজা ভাগ আৰম্ভ হ'ব। তাৰপিছত কাইলৈ সপ্তমী বিহিত পূজা আৰম্ভ হ'ব। সপ্তমী বিহিত পূজাত আমাৰ মুখ্য মন্দিৰতে যি দুৰ্গা মন্দিৰ আছে, সেই দুৰ্গা মন্দিৰতে পূজা ভাগ আৰম্ভ হ'ব। এতিয়া কথাটো হৈছে কি যে মাৰ এটা শক্তি থাকে। আমি য'ৰ পৰা আগতে আনিছিলোঁ, ইয়াৰ পৰা ঢকুৱাবান্ধা গাঁৱৰ পৰা, এইবাৰ তাত কিহৰ কাৰণে পলিটো নহ'ল বা পলিটোৰ কি হ'ল আমি গম নাপালোঁ। কিন্তু হঠাৎ এনেকুৱা ঘটনা এটা ঘটি গ'ল যে গামেৰীমুৰিত এই পলিটো মানে মাই নিজে যেন তাতে হেৰি হৈছে, এইটো এটা আচৰিত যেন লগা ঘটনাও। আৰু লগে লগে আমি খবৰটো পাইছিলোঁ ইয়াত নোহোৱা বুলি কোৱাৰ লগে লগে। কেনেকৈ খবৰ আহি মন্দিৰত পাইছিল আমি নাজানো। গতিকে এইটো সঁচাকৈয়ে আচৰিত ধৰণৰ এটা ঘটনা। গতিকে আমাৰ আজি ভাল লাগিছে গামেৰীমুৰিলৈ গৈও, আৰু সেই মানুহঘৰতো যিঘৰৰ পৰা আমি আনিছিলোঁ তেওঁলোককো ধন্যবাদ দিছোঁ, যাতে অনাবৰ্ষত মানে এইটো আকৌ আমি পাওঁ। গতিকে চব ভক্তগণ আহক, বিল্বেশ্বৰ দেৱালয় মাৰ শ্ৰীচৰণত সেৱা লওক
আৰু সকলোৰে মনৰ কামনা যাতে পূৰ্ণ হয় সেইটোৱে আশা ৰাখিছোঁ। সহস্ৰাধিক বন্তিৰ আলোকেৰে মুখৰিত হৈ পৰে দেৱালয়ৰ চৌহদ। পিছত মহাসপ্তমী বিহিত কল্পাৰম্ভ পূজাত দেৱীৰ সপ্তমটো কালৰাত্ৰি ৰূপত, মহা অষ্টমী পূজাত মহাগৌৰী ৰূপত আৰু মহানৱমী পূজাত সিদ্ধিদাত্ৰী ৰূপত নৱৰাত্ৰি পূজা সমাপন কৰা হয়। দশমীৰ দিনা অপৰাজিতা পূজাৰে দেৱীক বিসৰ্জন দি বিজয়া দশমী উৎসৱ হিচাপে পালন কৰি অহাৰ পৰম্পৰা আৰু প্ৰথা চলি আহিছে। উল্লেখযোগ্য যে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিচিহ্নৰে ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ৰ আঁৰত লুকাই আছে বহু বিৰল কাহিনী। ধৰ্মীয় ঐতিহ্য পৰম্পৰাৰ সাক্ষী হৈ আছে এই দেৱালয়ৰ দুৰ্গা পূজা। দেৱালয়খনত অভিলেখ সংখ্যক জীৱৰ বলি বিধানক লৈ বিভিন্ন মহলত বিতৰ্কও অব্যাহত আছে যদিও এনে বিতৰ্কৰ মাজতে নৱমী পূজাৰ দিনা সৰ্বাধিক ২ কুৰি পৰ্যন্ত মহ বলি দিয়া হৈ আহিছে। বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজাৰ দিনা লক্ষাধিক ভক্তৰ সমাগম হয়। সপ্তমীৰ দিনা বলি আছে আপোনাৰ ছাগলী, হাঁহ, পাৰ, কুকুৰা, কোমোৰা। অষ্টমীৰ দিনা আপোনাৰ সন্ধি পূজা হ'ব, সন্ধি ৰাত্ৰি বলি আছে। নৱমীৰ দিনা মহাবলি হ'ব আৰু সেইদিনা এতিয়ালৈ আমাৰ দলৈ ডাঙৰীয়া কাৰ্যালয়ত 61 মহ এতিয়ালৈ আহি আমাৰ কাৰ্যালয়ত মানে নামদাতা দিছে, কিন্তু তাৰে কিছুসংখ্যক মহ উৎসৰ্গা কৰা হ'ব আৰু কিছুসংখ্যক মহ ৰাইজৰ মংগলাৰ্থে বলি দিয়া হ'ব। আৰু আমি ভক্তবান ৰাইজৰ মনোৰঞ্জনৰ বাবে শুধু কলকাতাৰ পৰা লাইট আনিছোঁ আৰু সকলো ৰাইজে আহক আৰু মনোৰঞ্জন লওক আৰু আমাৰ বেলখৰ দুৰ্গা পূজা মা দুৰ্গাৰ আশীষ লোৱাত সকলো ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে আমি যথাসাধ্যে প্ৰায় 200 ভলেণ্টিয়াৰ ৰেডি কৰিছোঁ যাতে তেওঁলোকক আপ্যায়ন কৰাত কোনো ধৰণৰ অসুবিধা নহয়। দুৰ্গা পূজা সম্পৰ্কে আন কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰা হৈছে। পূজাৰ বতৰত আপোনালোকৰ সহায়ক হ'ব বুলি ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ দিয়া হৈছে।